And welcome back to my YouTube channel. This is Christmas vlog. So guys, এতিয়া এনে অকমান ফুৰি আহো তো সেইদিনাখন তো ব্লগ দি কিনে আজি 3 দিন হলে আৰু ব্লগ নিদিয়া তো তাকে ভাবিছো এতিয়া আজি আৰু এটা বনাও আৰু এনে সৰু সৰুকে তো আজি হল গাইছ আৰু ইফালে 24 তাৰিখ মানে 24 ডিসেম্বৰ তো 24 ডিসেম্বৰ হলি অহা কালি হল 25 ডিসেম্বৰ মানে 25 তাৰিখে ক্ৰিসমাস তো ক্ৰিসমাসত মই এনে ইনষ্টাগ্ৰামত যোৱাকালি ষ্টৰি মাৰিছিলো ক'বাত যাম বুলি কিন্তু ক'ত যাও একো বৰ্তমান প্লেন নাই তো তেনেকৈ আৰু ক'বাত এটা যাম আৰু গাইছ মোৰ ফালৰ পৰা যোনবিলাকে মোৰ গাৰো খ্ৰীষ্টানে মানে মোৰ ভিডিঅ' চাই তো তেখেতসকলক কৈছো তো মেৰি খ্ৰীষ্টমাছ গাইছ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালো আপোনালোকে ফুল এনজয় কৰক আৰু আমিও যাম আৰু ক'বাত যাম চাগে ক'ত যাও এতিয়ালৈকে বৰ্তমান একো ডিসাইড কৰা নাই আইডিয়া কৰা নাই তো কোনোবা লগ কৰোঁ মোৰ লগৰবিলাকে ক'ত যায় তো সিহঁতে য'ত যায় ময়ো তাতে যাম আৰু তো বৰ্তমান তো তেনেকুৱা একো প্লেন নাই আৰু গাইছ আমাৰ এইখিনি বকো এৰিয়া ক'বাৰ এইখিনি যদি ক'ৰবাত কি কয় ডাঙৰকৈ যদি খ্ৰীষ্টমাছটো হয় তেতিয়াহ'লে মোক কমেণ্টত জনাবাচোন একচুৱেলি গাইছ মই খ্ৰীষ্টমাছত আগতেও গৈ পাইছোঁ পোৱাটো কিন্তু তেনেকুৱা ইমান ডাঙৰকৈ মানে দেখা নাই তো ডাঙৰকৈ চাব ইচ্ছা গৈ আছে তো কেনেকুৱা বা কি হয় তো সেয়ে বাকী এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু জাষ্ট ঘৰৰ পৰা ওলালোঁ গা পা ধুই পিনে এতিয়া গৈ থাকোঁ অকণমান ফুৰি আহোঁ ক'ত কিমান কি এনেকৈ কি পাৰোঁ আৰু লেটছ গো গাইজ বাকী এইফালে আমাৰ লগত আছে জেনিক্স তো জেনিক্সে পূৰা লেতেৰা হৈ আছে গাইজ এণ্ড সেই আৰু গাইছে এইদিনাখন যে মোৰ যে বাইকখন পৰা বুলি যে কৈছিলোঁ তো বাইকখন পৰোঁতে কি হৈছে গম পাইছেনে এইফালে এইটো গিয়াৰ লিভাৰটো যে এইটো বেণ্ড হৈছিলে মই এইটো চিধা কৰিলোঁ প্লাছ আৰু এইখিনিত অকণমান স্ক্ৰেচ হৈছে এইটোতো এক্সিডেণ্টতে অকণমান ফাটা আছে বাকী তেনেকুৱা একো প্ৰব্লেম নাই আৰু আজি ফ্ৰণ্টৰ পৰা ৰিলটো হ'ব তো সেইদিনাখন গুৱাহাটী যাওঁতে ৰিলটো বনোৱা নগ'ল এটা বস্তুৰ কাৰণে এইটো বস্তুৰ কাৰণে মই ৰিলটো বনাব নোৱাৰিলোঁ তো সেইটো কাৰণে আজি বনাম ৰিল চিল বনাম আৰু ইফালে হেলমেটটো পূৰা স্ক্ৰেচ হৈ গৈছে গাইছ এইবিলাক চাব পাৰে তো আৰু গাইছ এইটো যদি হেলমেটটো কোনোবাক যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত মোক জনাব পাৰে তো একযোৰৰ এইটো হ'ল মোৰ আজি 1.5 বছৰ 2 বছৰমান হৈ গ'ল এইটো হেলমেটটো তো একো এটা প্ৰব্লেম নাই একো হোৱা নাই একো স্ক্ৰেচো নাই তেনেকুৱা খালি কি মই এইবিলাক যে আছে তো এইবিলাক দেখা পাইছোঁ তো এইবিলাক তাৰমানে মই ব্লেক মাৰিছিলোঁ স্প্ৰেটো মাৰিছিলোঁ তো এইটো কাৰণে এইবিলাক স্ক্ৰেচটো হৈছে আৰু এইটো উঠাব পাৰে পেট্ৰল দিলে উঠি যাব হেলমেটটো বেলেগ একো প্ৰব্লেম নাই আৰু ক'ব গ'লে তো নৰ্মেলি চলি আছে এইফালে যোনটো ব্লেক স্প্ৰেটো নহয় সেইটো যদি পেট্ৰল দিয়ে তেতিয়াহ'লে উঠাই ল'ব পাৰিব আগত দৰে কৰিব আগতো মই দেখা পাইছোঁ হেলমেটটো তো হেলমেটটো একো চেঞ্জ কৰা নাই খালি ব্লেক মাৰি কিনে মই চেঞ্জ কৰি লৈছিলোঁ বেলেগ একো নাই আৰু এইখন গ্লাছখন এই ভিতৰৰ পৰা সেইদিনাখন পৰাওঁতে ক'ৰবাত শিলত লাগিছিলে চাগে অকণমান ফাটছে বেলেগ তেনেকুৱা নাই কোনোবাক যদি লাগে কমতে দি দিম যে আৰু মই এটা কিবা কেৱাইটি ভাবি আছোঁ ল'ম বুলি পিনে যেতিয়া ৰাইট ছাইড মাৰিম তেতিয়া একদম ভালকৈ ফিটিঙত পূৰা ল'ম বুলি ভাবি আছোঁ সেইটো কাৰণে ভিডিঅ' চিডিঅ' তেনেকুৱা বেলেগ দিব পৰা নাই আৰু ইফালে কি কয় বেয়া কামত বিজি হৈছোঁ অকণ পইচা লগা হৈ আছে তাৰমানে তো কিবাকিবি ভাবি আছোঁ ৰাইডৰ কথা বাইকৰ মডিফাইৰ কথা কিবাকিবি এতিয়া তাৰমানে 1,000-2,000 টকাত বস্তুটো একো কামতে নিদিয়ে তো এইটো কাৰণে অকণমান বেছিকৈ পইচা জমাই পিনে ভালকৈ একবাৰ লগতে কৰিম তাৰমানে তো এইটো কাৰণে ভাবি আছোঁ এতিয়া একো আপডেট দিব নোৱাৰোঁ কাৰণ কেতিয়া কি হয় মানুহৰ কোনো ঠিক নাই তাৰমানে এতিয়া মোৰ একদম পৰিস্থিতিটো বেয়া হৈ আছে গম পাইছেনে তো ইয়াতে বেছি লেকচাৰ নিদিওঁ আৰু গাইছ তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ অকণমান ধামাকা কিমান কি পাৰোঁ চাওঁ আৰু ইফালে এগজষ্টো লাগি আছে এইফালে আণ্ডাৰ চিট এগজষ্টো বনাব পাৰে দোকানে খোলা নাই গম পাইছেনে বনাম আৰু লাহে ধীৰে বনাম একো খৰধৰ নকৰোঁ তো আপোনালোকে ইনষ্টাগ্ৰামত প্ৰায় ভাগে কৈ থাকে বা ব্লগ লাগে ব্লগ দি আছোঁ এতিয়া হ'ব আৰু তো এতিয়া লেটছ গ' আজি শুনা পাইছে না গাইছ চাওঁ এতিয়া ওলাই দিলোঁ হাইৱে আৰু গাইছ এতিয়া ইফালে ৰিল চিল বনোৱা হৈ গ'ল গোটেই কমপ্লিট এতিয়া ফিউল পাম্প পালোঁ এতিয়া ইয়াতে ফিউল আপটো কৰিলোঁ দেন তাৰপিছত ওলাই গৈ আছোঁ ক'ত গৈ আছোঁ কি কথা একো নাজানো বৰ্তমান ডাইৰেক্ট এতিয়া ফিউল পাম্পত ফিউল আপটো কৰিলোঁ দেন তাৰপিছত হ'ব আৰু বাকী যি হয় তো লেটছ গ' গাইছ এতিয়া ফিউল আপটো কৰি লওঁ তাৰপিছত দেখা যাব আৰু $200 jangan purba Christmas ka ba?
মই এডভান্স গৈ থাকোঁ আজি চলে গাছ দেন এতিয়া ফিল আপ ডাউন এতিয়া ইয়াৰ পৰা গৈ থাকিলে হ'ল আৰু বাছ RPM শুনাও এতিয়া সেইদিনাখন কেমেৰা বেটাৰীৰ কাৰণে মই এনেকৈ RPM মাৰি মাৰি গৈছিলোঁ গম পাইছেনে একো আপোনালোকক শুনাব নোৱাৰিলোঁ ভালকৈ তো আজি শুনক ভাই আজি ওচৰতে যাওঁ কিন্তু RPM শুনাম আপোনালোকক গম পাইছেনে আপোনালোকে খালি ৰগল লাগে খালি গাইছ তো এতিয়া মই অকলে আছোঁ বৰ্তমান অকলে ৰগৰ যিমান পাৰোঁ সিমানখিনি দিম ঠিক আছে ৰাস্তা ঘাট ধুনীয়া হৈ গৈছে মানে ক্লিয়াৰ হৈ গৈছে আৰু আমাৰ এইখিনিত তো সেইটো কাৰণে ফালিবৰ কাৰণে চিন্তা নাই আৰু বাকী গাছ আজি বহুত দিনৰ মূৰত ইফালে মই বকো ছাইডৰ দিশে আহিলোঁ হা কাৰণ ইফালে মই ৰাস্তাটো ইমান এটা চিনাকি নাই তো সেইখিনি আমাৰ যোনখিনিত মই এতিয়া বৰ্তমান ৰিল বনালোঁ ৰিচেণ্টলি তো সেইখিনি জেগা মজা হৈছে RPM আৰু ফ্লাই বাই দিব ধুনীয়া জেগা তাৰমানে সেইখিনি হালজাৰি আছে ধুনীয়া মানুহ চানুহ কোনো কিছু নাই তো বিন্দাছ তাতে পাৰে আৰু চবখিনি কৰিব তো তাতে সেইটো কাৰণে মই ৰিলটো বনালোঁ ইয়াতে ফ্ৰণ্টত কেমেৰাটো লৈ কিনে কিবা স্বামীজী মেৰো কিবা হাতে চালা না কিবা এই আৰু ক'বজেৰে এনেকুৱা এটা ৰিল বনালোঁ এটা নহয় দুটা বনালোঁ আৰু এটা কিবা বস্তি যাব আমি টাইম আহিছে আমাৰ না কি গাৰো খ্ৰীষ্টমাছ কিবা এনেকুৱা কয় তো গৈ আছোঁ গাইজ খ্ৰীষ্টমাছ খাব আপোনালোকৰ ফালে তো আপোনালোকে কমেণ্ট কৰি জনাওক গাইজ ক'ত যাব লাগে কওক বহুতে কৈ আছে উকিয়াম যাব লাগে উকিয়ামটোতো মোৰ ইয়াৰ পৰা অকণমান দূৰ হয় তো ৰাতি আৰু তাতে ঠাণ্ডাৰ কথা আছে তো সেইটো কাৰণে মই ওচৰতে ভাবিছোঁ তাৰমানে ইমান দূৰত যোৱাটো প্লেন কৰা নাই তো ওচৰতে যাম ক'ৰবাত নহয় ক'ৰবাত এনেই আৰু তো তেনেকৈ ভিডিঅ' চিডিঅ' অকণমান শ্বুট কৰিম তো আপোনালোকৰ লগত তো গাৰো ডান্স কৰিম গাৰোবিলাকৰ লগত মজা তাৰমানে মই সেইটো এনজয়টো কৰিব মন যায় গম পাইছেনে গাৰোবিলাকে যেনেকুৱা কৰি মানে এনজয়টো কৰে না খ্ৰীষ্টমাছৰ দিনাখন তো ছেম সেনেকুৱা এনজয়টো মোক লাগে তাৰমানে মই কৰিব ইচ্ছা কৰোঁ তো সেইটো কাৰণে মই যাওঁ তাৰমানে কিয় মন গৈ আছে গম পাইছেনে এতিয়া কল আহিছে ৰ'বা কথাটো পাতি লওঁ কোনোবাই কল কৰা বুলি ভাবিছিলোঁ কিন্তু আহিছে অফিচৰ কল গম পাইছেনে তো এই আৰু এই ইণ্টাৰকমৰ কাৰণে কানেক্ট হৈ আছে ন ডাইৰেক্ট 3 ছেকেণ্ডত তাৰমানে ফোনটো ৰিচিভ হৈ যায় অট'মেটিকলি তো সেয়ে মই ইয়াতে ফোন চোন চাব দৰকাৰ নাই আৰু ব্লুটুথ কানেক্ট হৈ আছে ডাইৰেক্ট অন হৈ আছে ইণ্টাৰকম ডাইৰেক্ট ফোন আহিলে গম পাই যাওঁ কথা পাতি দিওঁ আৰু একজষ্টটো চাকলি কিবা উকাই যায় মোৰ মাথা চাথা গম পাইছেনে আমাৰ ডমিনাৰত তাৰমানে এইবিলাক ৰাস্তা একো ৰাস্তাই নহয় গম পাইছেনে মানুহে দূৰৰ পৰা ঘূৰি চাই আছে গম পাইছেনে আন শুনিছে ভাই বকোখন চোন চেঞ্জ হৈ গৈছে বে পুৰা টোটেলি চেঞ্জ হৈ গৈছে ৰাস্তা ক'ত আহিছে একো ধৰিব পৰা নাই এই টোটেলটো দিলেও গম পাইছেনে মানুহবিলাকে চাইড দি দিয়ে ভাই এইখন বাইকখন অকণমান ডাঙৰ হয় হা তো এইটো কাৰণে জামত আৰু মানে ডাইৰেক্ট অকণমান সোমাবৰ কাৰণে এডজাষ্টটো কি কোৱা নহয় আৰু অকণমান ডাঙৰ হয় অকণমান যদি সৰু সুৰা বাইক হয় না ভাই এনেই সোমাই দিব পাৰে হয় তাৰমানে য'তে পায় তাতে সোমাই দিয়ে এতিয়া লগৰটো দোকানত যাওঁ সেইখন দোকানখনতো আপোনালোকে চিনি পায় কাপোৰ দোকানখন তো সেইখনতে যাওঁ অকণমান তাতে আড্ডাটো দিওঁ দেন তাৰপিছত ওলাই গৈ আছোঁ বাইক পাৰ্কিং ইয়াতে ইফালে গাইজ ফাইনেলি ওপৰত আহি গ'লোঁ এতিয়া ইয়াতে লগৰটো তাতে যাওঁ অকণমান লেকচাৰ দিওঁ দোস্ত কিবা কৈছা নাই ঐ
ভিডিঅ'ৰ মানে নে কি লাংটা হৈছিলে নেকি চলে গাইছ দেন এতিয়া দোকানৰ পৰা আহি গ'লোঁ আৰু গাইছ এতিয়া গৈ আছোঁ আমি ইফালে কিবা কয় এইটো কি আছিলে কম্পাতুলি তো কম্পাতুলি পেলাই নতুনকৈ কিবা ৰিজৰ্ট নে পাৰ্কে কিবা খুলিছে দেন তাকে চাব গৈ আছোঁ মই বৰ্তমান অকলে চলো হৈ আছোঁ বাইকত আৰু ইফালে আছে জেণ্ট্ৰিত দুজন লগৰ বাকী তাকে গৈ আছোঁ এইখিনি অকণমান খোলা আছে ভালে ৰ ইফালে আহে বহুত দিনৰ মূৰত অহা গ'ল গম পাইছে নে গাইছ ইফালে আহি কিবা এটা ভাল লাগে গম পাইছে খোলা খোলা ৰাস্তা না ধুনীয়া ফালৱাৰ কাৰণে কিন্তু বহুত মজা আগতে এই মোৰ যেতিয়া টাইগাৰখন আছিলে মানে RS-খন আছিলে সেইকেইটা বেয়া উইলি চুলি ইয়াতে প্ৰেক্টিছ কৰিবৰ কাৰণে আহিছিলোঁ ফাইনেলি বহুত দিনৰ মূৰত কম্পাতুলি আহি পাইছোঁ কেতিয়া আহি পাইছিলোঁ মই গম পাইছেনে 1K ছাবস্ক্ৰাইবাৰৰ কিবা চেলিব্ৰেশ্যন কৰিব আহিছিলোঁ ইয়াতে তো আজি আৰু ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম 1K মই ইয়াতে কেক কাটিবৰ কাৰণে আহিছিলোঁ বাকী আজি ছেকেণ্ড টাইম হ'ল কিবা পাৰ্ক চাবৰ কাৰণে বাইকখন ইয়াতে থৈ দিব লাগিব হেল্ল' গাইছ মুৰ্জি কোলা আছে আমি এতিয়া গোহালকণা আহিছোঁ এইবিলাক আছে লোক এই আমি আহিছোঁ এই সি হয় কথা পাতি আছে এই উমচেক কি আছিল এই গোহালকণা আহিছোঁ গোহালকণা এই কম্পাতুলি এই হয় লাম্পি যায় লাম্পি মালিক আহিছে আমি আহিছোঁ মালিক আহিছে চিনি পাইছে নাই মোক দে ডমিনাৰ জেণ্ট্ৰি চলে গাইছ দেন এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু এখন বাইক আহি গ'ল ইফালে ডমিনাৰ 400 চেম বাইক তো ই অকণমান আগতে এক্সজটো খুলি কিনে আহিছিলে এতিয়া এক্সজটো আৰু লগাই ল'লে বাকী এতিয়া মোৰ লগত এক্সজ আছে যাওঁ টাইমত অকণমান ৰগৰটো দিওঁ আপোনালোকে কৈ থাকে নহয় ৰগৰ 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 গাইছ এতিয়া পুৰাটন দিম ৰ Let's go guys তো এতিয়া গাইছ পাই গ'লোঁ মই জঙাখুলি এতিয়া অকণমান আগৰ গাইছ হাল মাৰি মজা পাই আছোঁ তো এতিয়া RPM শুনা আপোনালোকক মজাকৈ গোটেই ৰগৰ ৰগৰ বিচাৰে ন তো এতিয়া ৰগৰ দি আছোঁ ৰ'বা ইফালে ডমিনাৰ 400 চেম বাইক আৰু ইফালে কি কয় এইটো জেণ্ট্ৰি শুনিছে ভাই লাষ্ট এবাৰ এটা নিউট্ৰেল কৰি কিনে চাউণ্ডটো শুনাই দি আছোঁ আপোনালোকক চাউণ্ডটো একবাৰ লাষ্ট শুনক হ'ব দিয়ক গাইছ বাই 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 বাই